Namaskar. Welcome to my channel True News 24 into 365 days. আজি এটা নতুন এপিসোডলৈ আপোনালোকক স্বাগতম। আজি আমি কথা পাতিম চালানী মাছৰ যেটো বন্ধ কৰিছে 10 দিনৰ কাৰণে সেই বিষয়ে। এটা কথা হ'ল কি চালানী মাছটো বন্ধ কৰাটো বৰ ভাল কথা। তাৰ কাৰণে আমি পেজু হাজৰিকাদেৱক মন্ত্ৰী পেজু হাজৰিকাদেৱক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাতে এটা কথা হ'ল কি কালি মই আমাৰ সোণাৰী বজাৰ মাছৰ বজাৰৰ ফালে গৈছিলোঁ। তাত চালানী মাছ বন্ধ হোৱাৰ পৰা এইটো কণ্ডিশ্যন হৈছে চালানী মাছটো বন্ধই বাৰু অহা নাই, তাৰ ভিতৰত লোকেল মাছো এটাও দেখিব পাবলৈ নাই। তো আজি সোণাৰী চাফৰাই মৰাণ আমাৰ ওচৰ পাজৰ যিটো অঞ্চল তাতে চৰাইদেউ জিলাৰ ওচৰ পাজৰ অঞ্চলত ক'তোৱে মাছ দেখি পাবলৈ নাই। চালানী মাছটো অহা নাই এইটো বেলেগ কথা, কিন্তু লোকেল মাছ আনকি পুঠি মাছ এটাও কোনোখন বজাৰত দেখি পাবলৈ নাই। তো ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে কি আমি সম্পূৰ্ণৰূপে অন্ধ্ৰপ্ৰদেশৰ মাছৰ ওপৰত নিৰ্ভৰশীল। চালানী মাছ নাহিলে আমাৰ অসমৰ নিজৰ থলুৱা মাছেৰে আমাৰ মানে থলুৱা মাছে আমাৰ ডিমাণ্ডটো পূৰ কৰিব নোৱাৰে। আমাৰ যিমান প্ৰয়োজন সিমান থলুৱা মাছ আমাৰ উৎপাদনক্ষম এতিয়াও হোৱা নাই। আজি 3 দিনেই হ'ল এতিয়ালৈকে কিন্তু মাছ তেনেকৈ কোনো ধৰণৰ থলুৱা মাছ আমাৰ এইটো অঞ্চলৰ থলুৱা মাছ একেবাৰেই নাই। তো এইটো কাৰণে আচলতে কি হৈছে আমি সম্পূৰ্ণৰূপে এতিয়াও চালানী মাছৰ ওপৰত নিৰ্ভৰশীল। যদি আমি একেবাৰে বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব? মই ফৰ্মেলিন দিয়া মাছৰ সপক্ষে যুক্তি দিবলৈ যোৱা নাই, কিন্তু কথা হ'ল কি যদি একেবাৰে বন্ধ কৰি দিলে আমাৰ ইয়াত যিকোনো এটা সকাম নিকাম বা মৎস্য স্পৰ্শ মানুহ ঢুকালে বিভিন্ন ধৰণৰ কামত মাছৰ প্ৰয়োজন, কিন্তু আমাৰ এতিয়া বৰ্তমান মাছ পাবলৈকে নাই। তাৰোপৰি পথাৰে চথাৰে আগতে যিটো খেতিৰ দিন আমি পথাৰত গ'লে আগতে আমি জাকৈ মৰা বা চালনী মাৰিও মাছ পাইছিলোঁ। এতিয়াতো তেনেকৈ মাছৰ একেবাৰে অভাৱ, মাছ পাবলৈ নাই। তো সেই গতিকে কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰি, কিদৰে উৎপাদন কৰিলে মাছৰ মানে অসমৰ মাছে বাহিৰলৈ পঠিয়াব নোৱাৰিলেও অন্ততঃ নিজৰ প্ৰয়োজনীয়খিনি আমি পূৰণ কৰিব পাৰোঁ তাৰ প্ৰতি চেষ্টা কৰিব লাগে। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। যোৱা বছৰ এটা আঁচনি আমি শুনিছিলোঁ, ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ। এটা সমষ্টিত প্ৰায় 50টাকৈ স্কিম দিয়াৰ কথা আছিলে এবিঘা পুখুৰীৰ কাৰণে। তো সেই আঁচনিটো আজিলৈকে ফলৱতী নহ'ল। গতিকে চৰকাৰে এনেই আঁচনি ঘোষণা কৰি থ'লেই নহয়, আঁচনিটো যাতে ভালকৈ ফলপ্ৰসূ হয়, ইয়াৰ পৰা আঁচনিটো লাভ যাতে আমাৰ মাজত উঠাব পাৰে আৰু ৰাইজেও এই ক্ষেত্ৰত সজাগ হ'ব লাগে। কাৰণ পইচাটো লৈ যদি বাইক কিনিলে বা গাড়ী কিনিলেতো নহয়, তো যিটো পইচা যিটো কামত চৰকাৰে দিয়ে বা সেইটো কামত যদি ব্যৱহাৰ কৰি ভালকৈ মাছ উৎপাদন কৰিব পৰা যায় তেতিয়াহে অসমখন মাছৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব। তো আমি লগতে মাছৰ লগত বহুতখিনি কথা জড়িত থাকে। মাছ বেপাৰী থাকে, মাছ আপোনাৰ ধৰা মানুহ থাকে, মাছৰ আপোনাৰ পুখুৰীৰ মালিক, এনেকৈ বহুতখিনি মানুহ স্বাৱলম্বী হ'ব পাৰে। আৰু এই ক্ষেত্ৰতো ইমানেই প্ৰফিটেবল ক্ষেত্ৰ, ইয়াত যদি আমি ভালকৈ লাগো বা ভালকৈ আমি যদি চৰকাৰে সহযোগিতা আগবঢ়ায় বা ৰাইজেও বা আমাৰ নৱপ্ৰজন্মই যদি খেতিত আগবাঢ়ি আহে, তো নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি মই ভাবোঁ। তাৰপাছতে কি হ'ল আমাৰ ইয়াত আমাৰ ইয়াত বুলি নহয়, অসমৰ প্ৰায় জেগাই দেখিছোঁ কৈৱৰ্ত মানুহবিলাকে মাছৰ ক্ষেত্ৰত এতিয়াও তেওঁলোকে মাছ ক্ষেত্ৰত লাগি আছে বা কৰি আছে। কিন্তু কথা হ'ল কি আমাৰ আজিকালি পিছে এইবিলাক প্ৰায় নাইকিয়া হৈছে। আগত এনেকুৱা আছিলে যে আমাৰ মানুহে যদি বা উচ্চ বংশ কোনোবাই যদি মাছ ধৰে বা মাছ ধৰে নহয়, মাছ যদি বিক্ৰী কৰে তেতিয়া তেওঁক সমাজে হেৰি কৰিছিলে। সেইটো আবার আজিকালি সেইটো প্ৰায় নাইকিয়া হৈছে। এতিয়া কথা হ'ল কি মাছ ক্ষেত্ৰতো আমি এতিয়া এবিঘা মাটিত ধান খেতি কৰি এজন মানুহে খুব বেছি টকা 20,000 বা 30,000 টকা বছৰত কমাব পাৰে।
এবিঘা মাটি ভালকৈ যদি মাছ পোহে সি অতি কমেও লাখ টকা উপাৰ্জন নিশ্চয়কৈ কৰিব পাৰে। গতিকে এইবিলাক কথা আমি চিন্তা কৰি চাবৰ হ'ল। অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে আমি অকল চৰকাৰকে দুখ দি থাকিলেও নহ'ব। গতিকে আমি নিজেও কিছুমান চেষ্টা কৰিব লাগে। আজি এইবিলাক কথাই আলোচনা কৰিছোঁ। ধন্যবাদ।